নমস্কাৰ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি এই ভিডিঅ'টো মই ৰুমৰ পৰাই আৰম্ভ কৰিছোঁ। আগৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাইছিলোঁ মহাবলীপুৰমৰ চিচৰ টেম্পল, আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম মহাবলীপুৰমৰে কৃষ্ণাছ বাটাৰবল বুলি যি বিখ্যাত জেগা আছে, সেই বিখ্যাত জেগাটুকুৰ আপোনালোকক দেখুৱাম। আৰু এই জেগাটুকুৰৰ বিষয়ে মই যিখিনি তথ্য যুগুত কৰিব পাৰিছোঁ বা তাত থকা মানুহখিনিৰ পৰা যিখিনি তথ্য জানিছোঁ, সেইখিনি তথ্য আপোনালোকৰ আগত দাঙি ধৰিবলৈ মই চেষ্টা কৰিম। ভিডিঅ'টো চাই যাব শেষলৈকে, আৰু মোৰ যদি ভিডিঅ'টো চাই ভাল পাইছে আৰু এনেকুৱা ধৰণৰ আৰু ভিডিঅ' চাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু এই ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ভাৰতৰ তামিলনাডু ৰাজ্যৰ ঐতিহাসিক উপকূলীয় চহৰ মহাবলীপুৰমৰ এটা চুটি ঢালত থিয় হৈ আছে এই বিশাল ভাৰসাম্য ৰক্ষাকাৰী শিলটো। এই বিশাল শিলটোৰ উচ্চতা প্ৰায় 6 মিটাৰ আৰু বহল 5 মিটাৰ, আৰু ইয়াৰ ওজন প্ৰায় 250 টন। হিন্দু শাস্ত্ৰ অনুসৰি ভগৱান শ্ৰীকৃষ্ণই প্ৰায় মাখন খাইছিল, আৰু শ্ৰীকৃষ্ণই পেলোৱা মাখন টান হৈ শিলৰ ৰূপ লোৱা বুলি জনমানসত প্ৰচলিত। দক্ষিণ ভাৰতৰ তামিলনাডুৰ চেংগালপট্টু জিলাৰ পৰ্যটন চহৰ মহাবলীপুৰমত অৱস্থিত কৃষ্ণ বাটাৰবল। পল্লৱ ৰজা নৰসিংহ বৰ্মনে এই শিলটো লৰচৰ কৰাৰ প্ৰচেষ্টা চলাইছিল যদিও ব্যৰ্থ হৈছিলে। 1908 চনত চহৰখনৰ তেতিয়াৰ গভৰ্ণৰ আৰ্থাৰ হেভলকে সুৰক্ষাৰ বাবে বোল্ডাৰটোক স্থানৰ পৰা স্থানান্তৰিত কৰিবলৈ 7টা হাতী ব্যৱহাৰ কৰিছিল যদিও সফলতা নাপালে। 2019 চনৰ 12 অক্টোবৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে তেওঁলোকৰ দ্বিতীয় আনুষ্ঠানিক সন্মিলনৰ সময়ত শ্ৰীকৃষ্ণ বাটাৰবলৰ সন্মুখতে হাতত হাত ধৰি এখন ফটো তুলিছিল। আৰু এতিয়া আমি গৈ আছোঁ মহাবলীপুৰমৰ পৰা কাঞ্চীপুৰমৰ দিশে, আৰু কাঞ্চীপুৰমৰ গল্ডেন লিজাৰ্ড টেম্পল আমি দৰ্শন কৰিম। এই মন্দিৰ ভাগত খোদিত হৈ আছে সোণেৰে আৰু ৰূপেৰে নিৰ্মিত দুটা জেঠী, আৰু এই সোণেৰে নিৰ্মিত জেঠী থকাৰ বাবে মন্দিৰ ভাগৰ নাম পৰিল গল্ডেন লিজাৰ্ড টেম্পল। স্থানীয় লোকসকলৰ মতে এই সোণেৰে আৰু ৰূপেৰে নিৰ্মিত জেঠী দুটা হাতেৰে স্পৰ্শ কৰিলে সকলো ধৰণৰ পাপ খণ্ডন হয়। যিহেতু মন্দিৰৰ ভিতৰত মোবাইল কেমেৰা নিষিদ্ধ আছিলে, সেয়েহে মই মন্দিৰ ভাগৰ বাহিৰৰ দৃশ্যসমূহ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু কাঞ্চীপুৰম আহিছোঁ, এতিয়া কাঞ্চীপুৰমৰ বিখ্যাত শাড়ীটো আমি চাবই লাগিব, সেয়েহে ওচৰতে থকা এখন দোকানলৈ গ'লোঁ। দোকানখনত কাঞ্চীপুৰম শাড়ী বনোৱা শালৰ সৈতে আছিলে। তেওঁলোকে আমাক দেখুৱাই দিলে যে কি সূতা ব্যৱহাৰ কৰে কাঞ্চীপুৰম শাড়ীত। ये नेचुरल ब्रास सिल्क धागा का है, ये है ना बेंगलोर कोल्लेकाल से लेके आके वो कीड़ा धागा का है ना, उसमें इसमें से निकल रहा है। वो धागा इधर लेके आने के बाद हम लोग ट्यूशन करके बांधते हैं। আৰু শেষত মই কাঞ্চীপুৰমৰ পৰা কিনা শাড়ীখন আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে জনাবচোন শাড়ীখন ভাল লাগিছে নে বেয়া লাগিছে, আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ।